বন্ধুসকল, আজিৰ ভিডিঅ'ত কাৰেণ্ট এফেয়াৰ গুৰুত্বপূৰ্ণ এমচিকিউ কেইটা লৈ আহিছোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল 2026 চনত শীতকালীন অলিম্পিক ফেব্ৰুৱাৰী মাহত ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ পেৰিছ, অপশ্যন বি মিলানো কাৰ্ডিয়ানা, অপশ্যন চি টকিঅ', অপশ্যন ডি ভেংকুভাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মিলানো কৰ্টিনা। 2026 চনত শীতকালীন অলিম্পিক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল। কুৱেশ্যনটো হ'ল এক্সাৰচাইজ চি ড্ৰেগন 2026 চনত কোন দেশত আয়োজন কৰিছিল? অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰীয়, অপশ্যন বি অষ্ট্ৰেলিয়া, অপশ্যন চি ভাৰত, অপশ্যন ডি জাপান। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰীয়ত এক্সাৰচাইজ চি ড্ৰেগন 2026 চনত আয়োজন কৰা হৈছিল। 3 নম্বৰ কুৱেশ্যনটো হ'ল ৱৰ্ল্ড পেৰা এথলেটিক্স গ্ৰেণ্ড প্ৰিক্স 2026ত নতুন দিল্লীয়ে ভাৰতৰ মুঠ কিমানটা পদ লাভ কৰিছিল? অপশ্যন এ 210টা, অপশ্যন বি 215টা, অপশ্যন চি 208টা, অপশ্যন ডি 201টা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 208টা। ৱৰ্ল্ড পেৰা এথলেটিক্স গ্ৰেণ্ড প্ৰিক্স 2026ত নতুন দিল্লীয়ে ভাৰতে মুঠ পদ লাভ কৰিছিল। 4 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ ফেব্ৰুৱাৰী মাহত ইজৰাইল ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনটো পদ লাভ কৰিছিল? অপশ্যন এ অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ডেভিড, অপশ্যন বি ইজৰাইল ফ্ৰেণ্ডশ্বিপ মেডেল, অপশ্যন চি জেৰুজালেম পিচ এৱাৰ্ড, অপশ্যন ডি স্পীকাৰ অৱ দ্য কেনেছ মেডেল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি স্পীকাৰ অৱ দ্য কেনেছ মেডেল। 5 নম্বৰ কুৱেশ্যনটো হ'ল নীতি আয়োগৰ উপ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? অপশ্যন এ অভয় কাৰাদিণ্ডিকা, অপশ্যন বি সুমন কে বেৰী, অপশ্যন চি অশোক কুমাৰ লাহোৰী, অপশ্যন ডি ৰাজীৱ গোৱা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অশোক কুমাৰ লাহোৰী নীতি আয়োগৰ উপ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। 6 নম্বৰ কুৱেশ্যনটো হ'ল ইণ্টাৰনেশ্যনেল ডে অৱ য়োগা ভাৰতত কোন বছৰত আৰম্ভ হৈছিল? অপশ্যন এ 2015 চনত, অপশ্যন বি 2014 চনত, অপশ্যন চি 2026 চনত, অপশ্যন ডি 2017 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 2015 চনত ইণ্টাৰনেশ্যনেল য়োগা ডে আৰম্ভ হৈছিল। 7 নম্বৰ কুৱেশ্যনটো হ'ল ইণ্টাৰনেশ্যনেল য়োগা ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 15 জুন, অপশ্যন বি 21 জুন, অপশ্যন চি 25 জুন, অপশ্যন ডি 30 জুন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয়। 8 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনত ভাৰতত নতুন চীনী স্থিতি ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? অপশ্যন এ প্ৰদীপ ৰাৱত, অপশ্যন বি হৰ্ষবৰ্ধন শৃংখলা, অপশ্যন চি তৰণজিৎ সিং সিদ্ধু, অপশ্যন ডি বিক্ৰম ডেৰাস্বামী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিক্ৰম ডেৰাস্বামীক 2026 চনত ভাৰতত নতুন চীনী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি কৰা হৈছিল। 9 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ অস্কাৰৰ শ্ৰেষ্ঠ পৰিচালক বঁটা কোনে লাভ কৰে? অপশ্যন এ ৰায়ন কুগলাৰ, অপশ্যন বি ক্লাই জাউথ, অপশ্যন চি জৰ্জ চাপাৰ্ডি, অপশ্যন ডি পল থমাছ এণ্ডাৰ্ছ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি পল থমাছ এণ্ডাৰ্ছ 2026 চনৰ অস্কাৰ শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰে। 10 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ ৱৰ্ল্ড য়োগা চেম্পিয়নশ্বিপৰ আয়োজক ভাৰতীয় চহৰখন কোনখন আছিল? অপশ্যন এ আহমেদাবাদ, অপশ্যন বি হায়দৰাবাদ, অপশ্যন চি বেংগলোৰ, অপশ্যন ডি চেন্নাই। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আহমেদাবাদত। 11 নম্বৰ কুৱেশ্যনটো হ'ল উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? অপশ্যন এ ঋতু বাহেৰী, অপশ্যন বি বিপিন সাংঘি, অপশ্যন চি মনোজ কুমাৰ গুপ্তা, অপশ্যন ডি সতীশ চন্দ্ৰ শৰ্মা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মনোজ কুমাৰ গুপ্তা উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।
12 নম্বৰ কুৱেশ্যনটো হ'ল ভূমিকাৰ শ্ৰেষ্ঠ 2026 চনৰ মাৰ্চ মাহত কোনখন দেশত প্ৰথম ট্ৰেন্সজেণ্ডাৰ মহিলা আইন প্ৰণেতা হিচাপে পৰিগণিত হয়? অপশ্যন এ নেপাল, অপশ্যন বি ভূটান, অপশ্যন চি ম্যানমাৰ, অপশ্যন ডি বাংলাদেশ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নেপাল। 13 নম্বৰ কুৱেশ্যনটো হ'ল সাম্প্ৰতিক কূটনৈতিক পদক্ষেপৰ অংশ হিচাপে বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? অপশ্যন এ দীনেশ ত্ৰিবেদী, অপশ্যন বি এছ জয়শংকৰ, অপশ্যন চি প্ৰণয় বৰ্মা, অপশ্যন ডি হৰ্ষবৰ্ধন শৃংখলা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দীনেশ ত্ৰিবেদী। 14 নম্বৰ কুৱেশ্যনটো হ'ল গুৰ উৎপাদনত ভাৰতৰ সৰ্বৰাজ্যখন কোনখন? অপশ্যন এ মহাৰাষ্ট্ৰ, অপশ্যন বি গুজৰাট, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি কৰ্ণাটক। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি উত্তৰ প্ৰদেশ। 15 নম্বৰ কুৱেশ্যনটো হ'ল BBC ইণ্ডিয়ান স্পৰ্ট ওমেন অৱ দ্য ইয়াৰ 2025ত বঁটা কোনে লাভ কৰে? অপশ্যন এ দিব্যা দেশমুখ, অপশ্যন বি প্ৰীতি পাল, অপশ্যন চি অঞ্জলি ভাগৱত, অপশ্যন ডি স্মৃতি সন্ধানা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি স্মৃতি সন্ধানা। BBC ইণ্ডিয়ান স্পৰ্ট ওমেন অৱ দ্য ইয়াৰ বঁটা লাভ কৰে।